এতিয়া এই যিটো মই কাগজটো থৈছোঁ সেইটো মানে ভিতৰলৈ নোচোৱাকৈ মানে টাচ নকৰাকৈ এনিহাও ভিতৰলৈ ভৰাব লাগে টাচ কৰিব নোৱাৰিব এতিয়া যিকোনো প্ৰচেছ বাট টাচ কৰিব নোৱাৰে টাচ কৰিব মই বাৰু ফুকি চালো যেতিয়া বটলটো মুখত ইয়াত থৈ দিলোঁ আপুনি খুৱাই দিলে মানে ইয়াত থকা যিটো এয়াৰ প্ৰেছাৰ আপুনি কমাই দিলে খুৱাই দিলে মানে তাত মোচন নিদিয়ে এয়াৰ পাৰ্টিকলবিলাক আঁতৰি গুচি গ'ল তো ভিতৰৰ প্ৰেছাৰটো ইমানেই বেছি হৈ গ'ল তাত বাহিৰলৈ উলিয়াই দিছে আৰু সেইটোৱে হয় যেতিয়া ধুমুহা আহিলে কেতিয়াবা কি হয় এই হেৰিবিলাকৰ টিঙৰ উৰাই নাযায় সেইটোৱে মানে ওপৰত এয়াৰ প্ৰেছাৰটো এনেইতো নৰ্মেলি থাকে সেইকাৰণে চব বেলেঞ্চত থাকে যেতিয়া এয়াৰ প্ৰেছাৰটো যেতিয়া ধুমুহা আহিলে প্ৰেছাৰটো কমি গ'ল মানে পাৰ্টিকলবোৰ লৈ গুচি গ'ল সেইকাৰণে কি হ'ল সেই তাৰ চাকখন ভিতৰৰ প্ৰেছাৰটো বেছি হৈ যায় বাহিৰৰ প্ৰেছাৰটো বেছি আৰু এটা কথা মই যেতিয়া আমি গাড়ীখনত যাওঁ চিপছৰ পেকেটটো বা যিকোনো পেকেট এটা পেলাবলৈ নালাগে ৱেষ্ট কৰিব নালাগে যদি পেলাবলৈ চাওঁ কি সদায় ভিতৰলৈ আহে এইটো ইয়াৰে গাড়ীখন গৈ থাকোঁতে ইয়াৰ প্ৰেছাৰ মানে তো মানে যিহেতু গাড়ীখনত আমি গৈ আছোঁ মোচনত আছোঁ গতিকে সি যিটো এয়াৰ প্ৰেছাৰ ভাগেটো নৰ্মেল থাকে তো এয়াৰ প্ৰেছাৰটো মানে কি কৰে কমাই দিয়ে বাহিৰৰ প্ৰেছাৰটো ইমানেই বেছি হয় সেইকাৰণে ভৰাই দিয়ে আৰু এই কেছটোৰ কাৰণে এবাৰ এক্সিডেণ্ট ট্ৰেইনৰ এক্সিডেণ্ট নেলি ঘটনাটো আছিল নেকি মানে মই একজেক্টলি ঠাইডোখৰ নামটো পাহৰোঁ তো ট্ৰেইনখন মানে ষ্টেচনত ৰাখিব কিবা নোৱাৰিলে তো সেই স্পীড নকমাকৈ তেওঁ গুচি গ'ল কাষৰ প্লেটত যিবিলাক ৰৈ আছে ট্ৰেইনখনৰ মানুহবোৰ ট্ৰেইনখন স্পীডত এয়াৰ প্ৰেছাৰটো কমি গুচি গ'ল মানুহখিনি ট্ৰেইন বা বাছৰ কাষত ৰ'ব নাই মৰ্ণিং টাইমত আমি মৰ্ণিং ৱাক কৰিবলৈ যাওঁ এই যিবিলাক নাইট চুপাৰত স্পীডত থাকে সেইটো সময়তো পূৰা এয়াৰটো মানে পূৰা বেলেঞ্চ থাকে সেইটো সময়টো তেনেকুৱা হয় সেইটো কাৰণে এক্সিডেণ্টবিলাক হয়